নমস্কাৰ বন্ধুসকল আপোনালোকক আমাৰ আসামিজ এডু হেল্প ডেস্ক চেনেলটোলৈ স্বাগতম জনাইছো আপোনালোকে যদি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে তলৰ সাবস্ক্ৰাইব বটামটো টিপি সাবস্ক্ৰাইব কৰক লগতে বেল আইকনটো এক্টিভ কৰিবলৈ নাপাহৰিব 1706 খ্ৰীষ্টাব্দত আজিৰ দিনটোতে ট্ৰিটি অফ ইউনিয়নৰ স্বাক্ষৰিত হৈছিল ইয়াৰ দ্বাৰা ইউনাইটেড কিংডম অফ ব্ৰিটেইন আৰু স্কটলেণ্ডক ৰাজনৈতিকভাৱে সংযোগ কৰি ইউনাইটেড কিংডম অফ গ্ৰেট ব্ৰিটেইনৰ সৃষ্টি হৈছিল ইয়াৰ আগতে দুয়োখন সাম্ৰাজ্য বেলেগ বেলেগ আছিল খ্ৰীষ্টাব্দত আজিৰ দিনটোতে জৰ্জ ৱাশ্বিংটনে আমেৰিকাৰ সেনাধ্যক্ষৰ পদ গ্ৰহণ কৰে জৰ্জ ৱাশ্বিংটন আছিল আমেৰিকাৰ প্ৰথমজন ৰাষ্ট্ৰপতি খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে অষ্ট্ৰিয়াৰ প্ৰখ্যাত বিজ্ঞানী গেগৰ জোহান মেণ্ডেলাৰ জন্ম হৈছিল মেণ্ডেলা আছিল এজন প্ৰকৃতি বিজ্ঞানী তেওঁ জীৱৰ বংশগতিৰ বিষয়ে অধ্যয়ন কৰিছিল 1923 চনৰ আজিৰ দিনটোতে বিখ্যাত গায়ক মুকেশ মাথুৰাৰ জন্ম হৈছিল তেওঁৰ প্ৰথম গান আছিল দিল হি বুজা হুৱা হে তো তেওঁৰ 1974 চনত ৰজনীগন্ধা চলচ্চিত্ৰৰ কই বাৰ ইউভি দেখা হে গীতৰ বাবে ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰিছিল চনৰ আজিৰ দিনটোতে ৰাষ্ট্ৰীয় পতাকা হিচাপে তিৰংগা ভাৰতীয় সংবিধানত গ্ৰহণ কৰিছিল এই তিনি ৰঙৰ ৰাষ্ট্ৰীয় পতাকাখনে ভাৰতৰ ঐক্য আৰু সংহতিক নিদৰ্শন কৰে ইয়াৰ আগতে ৰাষ্ট্ৰীয় পতাকাৰ কেন্দ্ৰত অশোক চক্ৰৰ পৰিৱৰ্তে জটৰ চিহ্নহে আছিল চনৰ আজিৰ দিনটোতে ভাৰতৰ প্ৰথম ভূস্থল উপগ্ৰহ এপলৈ কাম কৰিবলৈ আৰম্ভ কৰিছিল 1906 চনৰ আজিৰ দিনটোতে বিশিষ্ট কবি হৰি বৰকাকতিৰ মৃত্যু হৈছিল চনৰ আজিৰ দিনটোতে প্ৰণৱ মুখাৰ্জীয়ে দেশৰ ত্ৰয়োদশ ৰাষ্ট্ৰপতি হৈছিল ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ